কবিতাৰ শিৰোনাম মানৱ জীৱনৰ মূল্য ক'ত। এটোপাল পানীৰ অভাৱত জানো সাগৰ সৃষ্টি নহয়। এটি ধূলিকণাৰ অবিহনে এই জগতৰ বাৰু কি হানি হ'ব। বহু আঁচনিৰে আৰম্ভ কৰিছিলোঁ জীৱন, কিন্তু সকলো বিফল হোৱাৰ পিছতো আজি কোনেনো মোৰ লৈছে খবৰ। এটি টকা কমিলেও 1,00,000 নহয়, কিন্তু এই জগতত এজন মানুহৰ অবিহনে জানো জগতৰ কিবা হানি হ'ব। তেন্তে এবাৰ ভাবি চোৱাচোন, মানুহৰ জীৱনৰ মূল্য এটকাতকৈ কম হয়নে নহয়। ক'ৰ পৰা আৰম্ভ হৈছিল এই জীৱন আৰু ক'ত কেনেকৈ শেষ হ'ব, তাকেই ভাবি চিন্তি সকলো মানুহ ব্যাকুল হয়। তেন্তে দুদিনীয়া জীৱনত কিয় বাৰু অহংকাৰৰ আশ্ৰয় লয়। দুৰ্বল হ'লে কেতিয়াও মানুহে নাপায় সমাজত উচ্চ আসন। সবলীজন যদিও ভণ্ডামী হয়, তথাপিও তেওঁক দিয়ে মানৱ সমাজে সদায় উচ্চ আসন। এয়াই জানো মানৱ ধৰ্ম। সকলোৰে যে আছে এটি প্ৰাণ, সেই কথালৈ কোনেও বাৰু কিয় নকৰে কাণ। দুৰ্বল হ'লেও তেওঁৰ পৰা সমাজে কেতিয়াবা পাব পাৰে এক উচিত সমাধান, কিন্তু সেই কথা ভাবিবলৈ আধুনিক মানৱৰ সঁচাকৈয়ে সময় নাই। মানুহেই নিদিয়ে মানৱক প্ৰকৃত ঠাই, তেন্তে মানৱ জীৱনৰ মূল্য ক'তনো বিচাৰি পাবা। ধন্যবাদ।